মই অসমবাসীলৈ ধন্যবাদ জনালোঁ আৰু এই কৰোনা ভাইৰাছৰ পৰা যাতে ভগৱানে আমাক সকলো ভালে ৰাখক এইটো অনুৰোধ কৰিলোঁ। মই যোৱাকালি টিভিত মুখ্যমন্ত্ৰী পানৰ এটা একাউণ্ট নম্বৰ দিছিলোঁ। এইটো দেখি পেলাই মই মোৰ ফালৰ পৰা যিখিনি পাৰে মোৰ ফালৰ পৰা মই 3 লাখ টকা দিলে মোৰ বিজনেছৰ পৰা যিখিনি লাভ আহি হয় ইয়াৰ পৰা মই 3 লাখ টকা দিলে আৰু মোৰ মিছেছে নিজা ইণ্ডাষ্ট্ৰী আছে ইয়াৰ পৰা 2 লাখ টকা দিলে আৰু এইটোৰ লগত মই অনুৰোধ কৰিব বিচাৰিছে সকলো অসমবাসী বা বিটিচিবাসী এই এতিয়া যি টাইম চলিছে লকডাউন এই টাইমত যাতে সকলো পলিটিকেল পাৰ্টিয়ে নিজা স্বাৰ্থৰ কাৰণে কোনো কথা ক'ব নালাগে। আমি সকলোৱে মিলিজুলি কাম কৰিব লাগে। এইটোৰ কাৰণে মই এজ এ চিটিজেন অফ ইণ্ডিয়া অনুৰোধ কৰিলোঁ, কিয়নো মই ব্যক্তিগত এতিয়া একো কাম কৰিব নোৱাৰে। মোৰ ভাইটি এটা সমষ্টিত কেণ্ডিডেট হোৱাৰ কাৰণে মই কিবা এটা কৰিব বিচাৰিলে এগেইনষ্ট পাৰ্টিয়ে ক'ব যে এইটো নিজা ভাইটিৰ কাৰণে কিবা কৰিছে। আমাৰ নিচিনা বিটিচি অঞ্চলত বহুত উইচাৰ আছে যাতে এই কৰোনা ভাইৰাছত যিখিনি হেল্প লাগে বা যিখিনি গাঁও অঞ্চলত ডেইলি হাজিৰা কৰা খাওয়া মানুহ আছে সিহঁতৰ যিখিনি লাগতিয়াল বস্তু আছে হেল্প কৰাৰ কাৰণে বহুত মানুহ আছে। কিন্তু আমি শুনিবলৈ পাইছে বা আমাৰ ছ'চিয়েল নেটৱৰ্কিঙত ফেচবুকত দেখি আছে যে কোনোবা এটা কাম কৰিবলৈ এইটো পলিটিকেল লাভৰ কাৰণে কৰিছে, কিবা এটা কাম কৰিছে। মই ভাবোঁ এজ এ ব্যক্তিগত হিচাপে এইটো মানুহে যদি জীয়াই নাথাকে ইলেকশ্যন ক'ৰ পৰা আহিব। এইটো কাৰণে মই অসম গভৰ্ণমেণ্টৰ অনুৰোধ, ইয়াত কোনো কোড অফ কণ্ডাক্ট কি আমি নাজানো, এইবিলাক বস্তু আমি বুজি নাপাওঁ। কিয়নো আমাৰ এতিয়া এটা দুখৰ সময়ত যদি সকলোৱে যদি মিলিজুলি কাম নকৰে, এইটো পাৰ্টি এইটো এগেইনষ্টৰ কথা কয়, সেইটো পাৰ্টি সেইটো এগেইনষ্টৰ যদি কথা কয়, আমাৰ যদি মানুহ মৰাৰ পাছত আমি ইলেকশ্যন কাৰলৈ খেলিব। এইটোৰ কাৰণে মই অসম গভৰ্ণমেণ্টৰ অনুৰোধ যাতে যিমান পলিটিকেল পাৰ্টি আছে আমি একেলগে মিলি কাম কৰিব। এতিয়া অৰ্কিডত এতিয়া টাইম হৈছে ওলাই আহিব, ফুল ওলাই আহিছে। এইটো ঠাণ্ডা একো নালাগে, এনেই পানী দিলে হৈ যায়। মই এইবিলাকে টুকটাক কাম কৰি থাকোঁ এতিয়া বন্ধৰ সময়ত, যিহেতু বাহিৰত ওলাব নোৱাৰোঁ। মোৰ ফালৰ পৰা এনি নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই ক'ব খুজিছোঁ মই যিখিনি এইটো দুৰ্যোগৰ বিষয়ে শুনা পাইছোঁ, আগৰ পৰাই শুনি আছোঁ। এতিয়া লকডাউন চলি আছে, কিছুমান লেবাৰ কৰি খোৱা মানুহবিলাক আছে, আমিও লেবাৰবিলাকক বহুত সাহাৰ্য দিছোঁ। আমাৰ যিমানবিলাক সৰু সৰু ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী আছে তাতে যিমানবিলাক লেবাৰ আছে আমি সিহঁতক আগতীয়াকৈ ৰেচন পাতি থৈ দিছোঁ। এতিয়া আমি সদায় বাহিৰত ওলাব নোৱাৰোঁ, ঘৰত টুকটাক কামবিলাক কৰি থাকোঁ, তাৰপিছত টিভিৰ ওচৰত বহি থাকোঁ। এতিয়া আমি নিউজ চেনেল যোগে আমি কিছুমান ফোন নাম্বাৰ পাইছোঁ, একাউণ্ট নাম্বাৰ পাইছোঁ। তাতে আমি কিছুমান দুখীয়া গৰীব লোকসকলক, লেবাৰ গোষ্ঠীৰ লোকসকলক অলপ সাহাৰ্য কৰিম বুলি আজি 2 লাখ টকাটো মই মোৰ ফালৰ পৰা সাহাৰ্য কৰিলোঁ। এতিয়া হাজবেণ্ডে নিজৰ ফালৰ পৰা 3 লাখ টকা সাহাৰ্য কৰিলে, আমি দুজনে মিলি 5 লাখ টকা সাহাৰ্য কৰিলোঁ। যাতে সবেই মিলি কাম কৰি যাব লাগে। আকৌ আমি অকল জীয়াই থাকিলে নহ'ব, সেই গৰীব শ্ৰেণীৰ লোকসকলকো আমি জীয়াই ৰাখিব লাগিব। কিবা এটা চলাব হ'লে আমি সকলোকে লগ হৈ আমি কাম কৰিব লাগিব। চাওক, এতিয়া ঘৰ এটা বনালে সৰু চিমেণ্টৰ পৰা বালিৰ পৰা ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবিলাক লাগে।
এতিয়া আমি সেই বস্তুটো দেখি চাই পেলাই আমি খাব পালে কি হ'ব, বাকীবিলাকেওতো খাব পাৰিব লাগিব। সেইকাৰণে আমি সেইটো চিন্তা কৰি এতিয়া এই 2 লাখ টকাটো মোৰ ফালৰ পৰা সাহাৰ্য দিছোঁ। আৰু সকলো যাতে মানি চলে গভৰ্ণমেণ্টৰ কিবা ৰুলবিলাক, আমি একেলগ হৈ হাত মিলাই পেলাই কাম কৰি যাব লাগিব। মই এতিয়া গোটেই দিনটো মই বিজি থাকোঁ, ৰাতিপুৱা 5টাতে উঠোঁ, সেই ফুলৰ বাগিচাবিলাক অকণমান চাওঁ, কেতিয়াবা এনেই পৰি থাকে, টাইম নাপাওঁ, বাহিৰৰ কামবিলাক কৰোঁ। মই এটা সৰু দোকান আছে সেইটো চাওঁ, মোৰ ক্ষুদ্ৰ উদ্যোগ আছে সেইটো চাব লাগে, ইফালে ফাৰ্ম হাউচ আছে তাক চাব লাগে, স্কুল আছে, এইবিলাক মই গোটেইবিলাক কামত মই ব্যস্ত হৈ থাকোঁ। এতিয়া সেইখিনি কাম গোটেইবিলাক চৰকাৰে যিটো লকডাউন কৰিছে, তেতিয়া আমি বাহিৰত ওলাব নোৱাৰোঁ। আজি মই ডিচিৰ পৰা এটা পাৰ্মিশ্যন লৈছিলোঁ যাতে নিবনুৱাবিলাকক মই অলপ সাহাৰ্য কৰিব পাৰোঁ নেকি, গাড়ী পাৰ্মিশ্যন লৈ পেলাই। এতিয়া গাড়ী নচলালে আমি খোজকাঢ়িতো যাব নোৱাৰিম, সেইকাৰণে মই ঘৰতে টুকটাক বস্তুবিলাক কামবিলাক কৰি থাকোঁ। মোৰ এটা অভ্যাস আছে, ঘৰত গছপুলি ৰোৱা বা খেতি কৰা, সেইবিলাক অভ্যাস আছে। এতিয়া মই আগতীয়াকৈ 2টা ডাঙৰ, আকৌ ঘৰত বহুতকেইটা ফুল আছে, এতিয়া আগতীয়াকৈ মই জিঙা পুলি ৰুই থৈছোঁ, সেইবিলাক কৰিম বুলি আগতীয়াকৈ এতিয়া ডাঙৰ টববিলাক ছাদত কোমোৰা এতিয়া লাগি ধৰিছে, তিয়ঁহ লাগি ধৰিছে, টমেটো লাগি ধৰিছে, বেঙেনা সেইবিলাক আছে। এতিয়া মই আকৌ এতিয়া কিবাৰ পৰা এই বাৰিষা কালৰ খেতিৰ কাৰণে ডাঙৰকৈ টব আনি থৈ দিছোঁ, সেইটোকে মই এই কেইদিনমানত কাম কৰি থাকিম। জিঙা পুলি ৰুই থৈছোঁ, সেইটোকে কাঢ়িম এতিয়া। লকডাউনৰ সময়ত এইবিলাক কামেই কৰিম এতিয়া।